মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভালনে তোমালোকৰ? আহাচোন আজি আমি তোমালোকৰ পাঠ্যপুথিৰ দ্বিতীয়টো পাঠ এটা ফুটা কলহ এইটো উপভোগ কৰোঁ। সেউজীয়া গছলতা, ৰং বিৰঙৰ ফুল, ধুনীয়া চৰাই চিৰিকটি আদিয়ে আমাৰ মনত কিমান যে আনন্দ দিয়ে। প্ৰকৃতিৰ এই উপাদানবোৰেই আমাৰ চৌপাশ অধিক সুন্দৰ কৰি ৰাখিছে। আমি প্ৰকৃতিক ভাল পাওঁ। এই ভালপোৱা আমাৰ কামৰ মাজেদিয়েই প্ৰকাশ পায়। নিজে নজনাকৈ কৰা কামৰ জৰিয়তেও প্ৰকৃতিৰ উপকাৰ সাধন হয়। সাধুটো পঢ়ি এই বিষয়ে জানো আহা। ছাত্ৰ ছাত্ৰীসকল, আহাচোন এতিয়া আমি সাধুটোৰ মাজলৈ আগবাঢ়োঁ। বহুদিনৰ আগৰ কথা। পাহাৰপুৰ নামে এখন গাঁৱত এজন পানী ভাৰী আছিল। তেওঁ সদায় পুৱা গধূলি এযোৰ মাটি কলহেৰে নৈৰ পৰা পানী আনিছিল। সেই পানী বজাৰত বিক্ৰী কৰি পোৱা ধনেৰে তেওঁ পৰিয়ালটো পোহপাল দিছিল। তেওঁ ঘৰৰ পৰা নৈঘাটটো এমাইলমান দূৰৈত আছিল। পানী ভাৰীজনে কলহযোৰ এডাল বাঁওকাৰ দুই মূৰত সিকিয়াৰে ভাৰ বান্ধি লয়। তেনেকৈয়ে নিতৌ নৈঘাটৰ পৰা বজাৰলৈ পানী কঢ়িয়াই নিয়ে। সুখে দুখে সদায় একেলগে থকা কলহযোৰৰ মাজত ভাল বন্ধুত্ব গঢ়ি উঠিছিল। ঘটনাক্ৰমে এদিন তাৰে এটা কলহ বাটৰ কাষতে থকা এজোপা গছৰ ডালত লাগিল। ফলত কলহটোৰ গাত সৰু ফুটা এটা হ'ল। পানী কঢ়িয়াই আনোতে সেই ফুটাটোৰে সদায় পানী নিগৰি নিগৰি পৰি আহিবলৈ ধৰিলে। বজাৰ পাইগৈ মানে ভৰ্তি কলহটো আধা খালী হৈ পৰে। কিন্তু মানুহজনে কথাটো গুৰুত্ব নিদি সেই কলহটোৰেই সদায় পানী আনি থাকিল। এনেদৰে সদায় ফুটা কলহটোৰ পৰা পানী পৰি অহা দেখি নুফুটা কলহটোৰ বৰ বেজাৰ লাগিল। সি বৰ দুখেৰে ফুটা কলহটোক ক'লে, বন্ধু, তুমি সদায় তোমাৰ পেটত খুৰাদেৱে তুলি দিয়া পানীখিনি ধৰি আনিবলৈ চেষ্টা কৰা। পিছে তোমাক ফুটাটোৱেহে বৰ আহুকাল দিছে। খুৰাদেৱে কোনোবা এদিন তোমাক পেলাই দিয়ে বুলি মোৰ বৰ ভয় লাগিছে। জানোচা কেতিয়াবা মই অকলশৰীয়া হৈ পৰোঁ। পাছদিনা পুৱা ফুটা কলহটোৱে ইনাই বিনাই কান্দিবলৈ ধৰিলে। কলহটোৰ কান্দোন শুনি পানী ভাৰীজনে আচৰিত হৈ সুধিলে, কলহ বোপাই, তুমি পুৱাই পুৱাই কিয় কান্দিছা? কিবা কষ্ট পাইছা নেকি? কলহটোৱে চকুৰ পানী টুকি টুকি উত্তৰ দিলে, আপুনি চাগৈ মন কৰা নাই যে মোৰ পেটত এটা ফুটা হৈছে। আপুনি কঢ়িয়াই অনা পানী সেই ফুটাটোৰে গোটেই বাটটো পৰি পৰি আহে। আপুনি নদীৰ পৰা মোক পানীৰে ভুৰ কৰি লৈ আহে। পিছে বজাৰ গৈ পাই মানে পানী আধাৰ মানহে ৰৈ গৈ। আপোনাৰ কষ্ট অথলে যোৱা দেখি মোৰ বৰ দুখ লাগিছে। মোৰ এনে লাগিছে যেন মই দিনক দিনে অলাগতিয়াল হৈ পৰিছোঁ। পানী ভাৰীজনে মিচিকিয়াই হাঁহি ক'লে, পৃথিৱীৰ সকলো বস্তু আৰু সকলো কামৰে মূল্য আছে। দুখ নকৰিবা, মই তোমালোকক এটা দৃশ্য দেখুৱাওঁগৈ ব'লা। এইবুলি মানুহজনে কলহযোৰ বাওঁকাত সিকিয়াৰে বান্ধি লৈ সদায় অহা যোৱা কৰা বাটটোৰ পিনে আগুৱাই গ'ল। অলপ দূৰৰ পৰা বাটটোলৈ আঙুলিয়াই তেওঁ সুধিলে, বোপাইহঁত, বাটটোত তোমালোকে কি দেখিছা বাৰু? নুফুটা কলহটোৱে ক'লে, খুৰাদেউ, বাটটোৰ এটা কাষ ফুলেৰে জাতিষ্কাৰ হৈ থকা দেখিছোঁ আৰু আনটো কাষ শুকাই আছে। তেওঁ তেতিয়া কলহযোৰক বুজাই ক'লে, আমি ঘৰৰ পৰা ওলাই আহোঁতে আমাৰ লগত পানী নাথাকে, কিন্তু নদীত পানী ভৰাই আমি বাটটোৰ যি কাষেৰে বজাৰলৈ যাওঁ
সেই কাষটোত ফুটাটোৰ পৰা পানী নিগৰি নিগৰি পৰি থাকে। প্ৰতিবাৰে তোমাৰ ফুটাটোৰ পৰা পানী পাই পাই বাটৰ দাঁতি ফুলগছবোৰ জকমকাই ফুলি উঠিছে। বোপাই, ফুটা কলহ, এই ৰমক জমককৈ ফুলি থকা ফুলবোৰ দেখি এতিয়া তোমাৰ কি ভাৱ হৈছে বাৰু? তুমি এতিয়াও নিজকে কলাগতিয়াল বুলি ভাবানে? তেতিয়া ফুটা কলহটোৱে আনন্দৰে ক'লে, খুৰাদেউ, ইমান দিনে নিজেই নজনাকৈয়ে যে কাৰোবাক উপকাৰ কৰি আছিলোঁ, এই কথাটো মই ভবাই নাছিলোঁ। মই আৰু কেতিয়াও নিজকে কলাগতিয়াল বুলি ভাবি দুখ নকৰোঁ। ফুটা কলহটোৰ আনন্দ দেখি নুফুটা কলহটোৰো বৰ ভাল লাগিল। সি ফুটা কলহটোলৈ চাই হাঁহি মাৰি ক'লে, বন্ধু, এতিয়াহে মনটো ভাল লাগিছে।